গাইজ এন্দৰবিলাক মস্ত হাই উঠছে গাইজ। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ গাইজ পঢ়াৰ পৰা। যিহেতু আমাৰ ঘৰৰ ওচৰত বিয়া আছে গাইজ, সেনেকৈ পঢ়া শুনা কৰি চিজিল টিজিল কৰি থৈ গাইজ বিয়ালৈ ওলালোঁ। ৰাতিপুৱাই গৈছিলোঁ এবাৰ, খাই দাই আহিলোঁ গাইজ। আহি কিনে আৰু দৰা অহাৰ আগতে ৰাতি গ'লোঁ এবাৰ, আৰু এনেকৈ গৈ আছোঁ আন্ধাৰত মুন্ধাৰত অকলে অকলে। আৰু সেনেকৈ যাই পালোঁ গাইজ। যাই কিনে চাওঁ যে মোক কেমেৰামেন বনাই দিল গাইজ। কি ক'ম, কপালটোৱে বেয়া, ফটো উঠাই দিব লাগে, মোৰ হেকাই ফটো উঠাই নেদে। আৰু সেনেকৈ চাওকচোন আৰু তাই দিলা কেমেৰাটো। আৰু এনেকৈ গাইজ অলপ ভিডিঅ' চিডিঅ' কৰিলোঁ। তো এইবিলাক গাইজ মোৰ ভিডিঅ' চাই এনেকৈ মানুহ পালে ভালে লাগে গাইজ, মনটো ভাল লাগি যায়। তো সকলোৱে ফলো কৰা কৰি দিবি গাইজ। চাওকচোন আব্দুলকো মানে কেমেৰামেন বনাই দিল। এই এতেও ফটো তাতেও ফটো, চব ফটোৱে উঠিব লাগে গাইজ। আমাৰ মজিদা বাইদেউৰ লগত ধেমালি কৰিলোঁ গাইজ। কৰি কিনে চব দৰা অহাৰ সময় হ'ল, তো চবেই বাহিৰত গ'ল গাইজ। গেটটো ধৰিব লাগিব যিহেতু